নমস্কাৰ আইডিয়া চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই ৰুমি আজি মোৰ বিষয়বস্তুটো হ'ল যে আমি পাকঘৰত ব্যৱহাৰ কৰা কিছুমান কাম আমি সহজ পদ্ধতিৰে কেনেকৈ কৰিব পাৰোঁ তাৰে মই 5টা টিপছ লৈ আহিছোঁ আচলতে টিপছ বহুত কেইটাই আছে কিন্তু এটা ভিডিঅ'ত ইমানবোৰ দিয়া সম্ভৱ নহয় সময় বহুত হয় বা আপোনালোকে চাই বৰ হ'ব সো মই পাৰ্ট বাই পাৰ্ট দিম এটো মই পাৰ্ট 1 কৰি দিছোঁ সো নেক্সট পাৰ্ট আপোনালোকে চাবৰ বাবে বা মই শিশু বিষয়ক বা মাতৃ বিষয়ক হেলথৰ বিষয়ক এনেকুৱা ভিডিঅ' আপলোড কৰিম সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এটা মই মোৰ বিষয়বস্তুটো লৈ আহোঁ যে প্ৰথম টিপছটো হ'ল মোৰ যে আমি এতিয়া ধৰি লওক এতিয়া জাৰকালি আমি সকলোৱে গৰম পানী কাম কৰিব বিচাৰোঁ যেনে ধৰি লওক মুখ ধোৱা হওক গা ধোৱা হওক ভৰি হাত ধোৱা হওক খোৱা হওক এটা আমাৰ ঘৰৰ প্ৰত্যেকজন সদস্যই গৰম পানী বিচাৰিলে আমি প্ৰত্যেকজন সদস্যকে গৰম পানী দিয়াত আমাৰ সম্ভৱপৰ নহয় কিয়নো সময়ৰ অভাৱ প্লাস এবাৰকে আপুনি একজন মানুহৰ কাৰণে যদি মই এটি পাত্ৰত পানী গৰম কৰোঁ পাত্ৰত ধৰি লওক আমি চচপেন কেটলি এনেকুৱাত আমি পানী গৰম কৰোঁ সো পানী গৰম কৰিলে আমাৰ কি হয় সময় বহুত হয় আমাৰ মানে ইচ্ছা নাযায় বনা পানীখিনি গৰম কৰি দিবৰ আমাৰ ইচ্ছা নাযায় তো আৰু কি হয় পাত্ৰটো লেতেৰা হয় কিন্তু ইয়াৰে মই এটি সহজ পদ্ধতি আপোনালোকক দিবলৈ ওলাইছোঁ যে আপুনি যেতিয়া পানী গৰম কৰিব আপুনি কেটলি বা চচপেনত পানী গৰম কৰিব নালাগে আপুনি এক কুকাৰ পানী দিয়ক পানী দি কিনে আপুনি হুইসেল গ'ল মানে পানী উতলি মোৰ পানী হৈ গৈছে সো এনেকৈ আপুনি 5 মিনিট সময় নালাগে এক কুকাৰ পানী গৰম হতে পানী আপুনি যেজনক লাগে সেইজনকে দিব পাৰিব হুইসেল খেলাই দিলে পানী নুমাই দিলে আকৌ এটা বহাই দিলে বহুত পানীত আপোনাৰ পানীখিনি গৰম কৰাৰ ক্ষেত্ৰত আপোনাৰ বহুত গেছৰ ৰাহি হ'ব সময় ৰাহি হ'ব আপুনি বেলেগ এক্সট্ৰা বাচন লেতেৰা নহয় কিয়নো চচপেন বা কেটলিত পানী গৰম কৰিলে চাব আমাৰ এটা লেয়াৰ পৰে মানে দাগ হয় আৰু দাগটো ঘঁহি আমি সাধাৰণতে সহজতে খেদাব নোৱাৰোঁ সো এইটো পদ্ধতি আপুনি অৱলম্বন কৰক কুকাৰটো লেতেৰা আমাৰ নহয় কিয়নো আমি কুকাৰটোত নেক্সট টাইম আমি ভাত বা কিবা এটা দালি চালি আমি সিজাওঁ বা বনাওঁ এইটো এটা সহজ পদ্ধতি মই এনেকৈ কৰোঁ আপোনালোকে কৰি চাব পাৰে একদম ভাল টিপছ আৰু তো মোৰ নেক্সট সেকেন্ড টিপছটো হ'ল যে আমাৰ ফ্ৰিজত আমি বস্তু যেনে ধৰি লওক গাজৰ হওক বিন হওক বিট হওক জিকা হওক এইবোৰ বস্তু আমি কি কৰোঁ ফ্ৰিজত ৰাখিলে 2 দিন 4 দিন 5 দিন ধৰি লওক ইমান টাইমত কি হয় বস্তুখিনি শুকাই যায় কাটাও অসুবিধা হয় বনাব গ'লে ভালদৰে নিসিজে সেই আমি যিটো ফ্ৰেছনেছ সেইটো নাথাকে আৰু সেইটো ৰাখিবৰ কাৰণে আপুনি এটা সহজ পদ্ধতি কৰিব পাৰে এইটো মই কৰোঁ দেই কি কৰিব যি আমাক প্ৰতিটো বস্তুৰ কাৰণে আমাক কি কৰে প্ৰতিটো বস্তু আমাক পলিথিনত ভৰাই দিয়ে বেপাৰী সো সেই বস্তুখিনি আপুনি আনি আপুনি কিবা পৰিষ্কাৰ কৰিব লগা থাকিলে ঠাৰি চাৰি কাটিব লগা থাকিলে আপুনি কাটিলে কাটি কিনে সেই পলিথিনটোতে ধুনীয়াকৈ বান্ধি কিনে আপুনি ফ্ৰিজত থৈ দিয়ক বস্তুটো আপোনাৰ মিনিমাম লেচেৰা আৰু বিনটো কম দিন থাকে কিন্তু বাকী বস্তু আপোনাৰ একদম মিনিমাম 1 মান্থ ধুনীয়াকৈ থাকিব কোনো প্ৰব্লেম নাই আৰু যদি আপুনি ভাবে যে মোৰ ফ্ৰিজটো বেয়া দেখা হয় পলিথিনবিলাক এনেকৈ সোমাই দিলে তো আৰু এটা বেলেগ উপায় কৰিব পাৰে ধৰি লওক ঘৰত আমি সূতাৰ কাপোৰ পিন্ধোনে এই সূতাৰ কাপোৰ যিখিনি পেলনীয়া কাপোৰ থাকে সেইটো নৰম কাপোৰ হয়নে সেই কাপোৰটো আপুনি কি কৰিব ধুনীয়াকৈ ইমানমান ডাঙৰকৈ আপুনি কাটি ল'ব কাটি লৈ কিনে কি কৰিব কাপোৰখন তিয়াই দিলে কাপোৰখনটো নৰম তিয়াই দি কিনে অকণমান মোহাৰি দিব মোহাৰি দি কিনে আপুনি বস্তুখিনি যিখিনি আছে সেইখিনি মেৰিয়াই কিনে ধুনীয়াকৈ এনেকৈ থৈ দিব পাৰে ফ্ৰিজটো দেখাত ধুনীয়া হৈ থাকিব এটা ভাল পদ্ধতি অৱলম্বন কৰিব পাৰে আপোনালোকে আৰু মোৰ 3 নম্বৰ টিপছটো হ'ল যে চব্জিত কেতিয়াবা আমাৰ নিমখ বেছি হৈ যায় তো চব্জিত নিমখ বেছি হ'লে আমি কি কৰিম চব্জিত নিমখ বেছি হ'লে আপোনালোকৰ দিব লগা মোৰ 3টা উপায় আছে প্ৰথম উপায়টো হ'ল যে আপুনি আমাৰ এঙাৰ পাইনে কাৰোবাৰ ঘৰত এঙাৰ থাকিলে আপোনালোকে এঙাৰ 4-5টা এঙাৰ আপুনি কি কৰিব পাৰে চব্জিখিনি দি দিব দি কিনে আপুনি খোৱাৰ টাইমত চব এঙাৰখিনি পেলাই দিলক কাৰণ এঙাৰত আমাৰ কোনো একো জাৰ্মছ নাথাকে কাৰণ এঙাৰটো খৰিটো পুৰি কিনে এঙাৰ হৈ যায় সো ইয়াতে জাৰ্মছ নাথাকে আপোনাৰ এঙাৰখিনি উলিয়াই দিলে আপুনি চাব নিমখ বহুত বেছি পৰিমাণে আপোনাৰ নিমখটো কমি গৈছে সো নেক্সট এঙাৰ চবৰ ঘৰত নাথাকিবও পাৰে সো এঙাৰ নাপালে আপুনি কি কৰিব আমাৰ ঘিউ আছেনে আপুনি ঘিউ অকণমান গলাই ল'ব গলাই লৈ কিনে চব্জিখিনি দিব আৰু লৰাই দিব ঢাকি থ'ব আপোনাৰ নিমখ কমি যায় নহ'লে আৰু এটা কাম কৰিব পাৰে যদি আপুনি জলকীয়া খায় জলকীয়া খালে আপুনি অলপ জলকীয়া দিব তাত জলকীয়া দি কিনে বস্তুখিনি অকণমান পানী দি লৰাই দিব আপুনি যেনেকুৱাকৈ বনাব বিচাৰিছিলে তৰকাৰীখিনি আপোনাৰ তেনেকুৱা হ'ব খাওঁতেও ভাল পালে আপোনাৰ বনাই ভাল লাগিল যে হয় দে মই যেনেকুৱা বনাব বিচাৰিছিলোঁ তেনেকুৱা হ'ল এইটো পদ্ধতি অৱলম্বন কৰিব পাৰে তাৰপিছত মোৰ আহিল 4 নম্বৰ টিপছ যে আমি ধৰি লওক এতিয়া নতুন চাউল আহে আৰু বা বজাৰৰ পৰা আমি চাউল আনো আৰু বহুতে কি হয় কুকাৰত ভাত বনাই নাখায় চচপেন বা ডেক্সিত আপোনালোকে কিছুমানে ভাত বনায় আৰু ভাত বনালে কি হয় ভয় লাগে যে নতুন চাউল হ'লে বা চিনি নোপোৱা চাউল হ'লে কি চাউলখিনি ভাতটো লাগি যাব নেকি বা এয়া গোটা হৈ যাব নেকি মানে ভাতখিনি আমি মিলাব নোৱাৰিম নেকি বেছিকৈ সিজি যায় নেকি তেতিয়া আপুনি কি কৰিব পাৰে আমি নিউয়াৰ পাৰ্টিত এনেকুৱা কৰিছিলোঁ দে বহুত চাউল আছিল সো কোনেও নাজানে চচপেনত ভাত বনাব
চ' আমি কি কৰিছোঁ, পানীখিনি উতলাৰ পিছত আপুনি বেলেগ একো কৰিব নালাগে, যেনেকৈ ভাত বনায় তেনেকৈ বনাব। যেতিয়া পানীখিনি উতলাৰ পিছত আমি চাউল দিম, তেতিয়া কি কৰিব, আধা চামুচমান আপুনি নিমখ দিব। নিমখ দি কিনে 4-5 টোপাল, অলপ বেছিও দিব পাৰে, অকণমান মিঠাতেল দিব। মিঠাতেল এইখিনি বস্তুখিনি লৰাই দিব, যেনেকৈ বনাব বিচাৰিছিলে তেনেকৈ বনাওক। আপোনাৰ ভাতটো কেতিয়াও তলত বহি নাযায় আৰু লাগি নধৰে। আপোনাৰ ভাতকেইটা যদি অলপ সিজিছেও কিন্তু লাগি নধৰে, ভাতকেইটা এটা এটা হ'ব আৰু সোনকালে সিজিব। কিন্তু ভাতকেইটা বহুত কম সময়তে ধুনীয়াকৈ আপুনি ভাত বনাব পাৰিব। আৰু 5 নম্বৰ এণ্ড লাষ্ট মোৰ উপায়টো হ'ল যে গাখীৰ, আমাৰ গাখীৰ ধৰি লওক 2-3 ঘণ্টাৰ জাৰ্ণি হৈ গাখীৰ আহে। ধৰি লওক মোৰ মাৰ ঘৰ হ'ল নলবাৰীত, মই থাকোঁ গুৱাহাটীত। চ' নলবাৰীৰ পৰাই গুৱাহাটীলৈ গাখীৰ আহে। নলবাৰীৰ পৰাই গুৱাহাটীলৈ গাখীৰ আহোঁতে মোক যেতিয়া মায়ে গাখীৰ দিয়ে, তেতিয়া কি কৰে, গাখীৰত বটলত অকণমান মিঠাতেল দি দিয়ে। মিঠাতেল দিলে কথাটো হ'ল, আমাৰ প্ৰথম কথা হ'ল গাখীৰখিনি কেতিয়াও নাফাটে আৰু বটলটোত আপোনাৰ একো লাগি নধৰে, গাখীৰ চাখীৰ লাগি নধৰে। বটলটো আপুনি ৰিউজ কৰিব পাৰে, প্ৰথম কথা। দ্বিতীয় কথা কি হ'ল, আপোনাৰ গাখীৰখিনি কেতিয়াও নাফাটে। মোৰ আজি ইমান দিন হ'ল, আজি 4-5 বছৰ হ'ল, মোৰ গাখীৰ কেতিয়াও ফাটা নাই আৰু নাফাটে। আপোনালোকে প্ৰমাণ চাব পাৰে। আৰু আজিৰ বাবে মোৰ এইকেইটাই ভাল টিপছ, 5টা টিপছ। আকৌ নেক্সট মই টিপছ আপোনালোকক দিম আৰু যিমান দূৰ সম্ভৱ আপোনালোকলৈ মই ভাল ভাল টিপছ, ভাল ভাল হেল্থৰ বিষয়ে, বেবীৰ বিষয়ে আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে নেক্সট টাইম আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ।